নাটকি ইজনীৰ লগত বিয়া হৈ এনেহে ফচিলো আৰু বজাৰৰ পৰা চাহৰ পেকেট এটা আদা কৰি যোৱা কি জীৱন চাৰি পাঁচ ছয় সাত আঠ ন 10 51 53 54 63 64 70 94 95 প্ৰেক্টিচ কৰিলোঁ ভোক লাগিছে এতিয়া কিবা এটা খাই আহিব লাগিব দোকানৰ পৰা যাওঁৱেই মানুহ আহিছে নাই অহা জলদিকে কাপোৰ কেইটা মেলি থৈ যাম ন লোকক আহিব নিজতে ঘূণীয়েৰে যে গ'লগৈ যে সেইটো কোনে ক'ব সেইবিলাকৰ লগত কথা পাতে চাল্লা নিজৰ ঘনীৰে ঘৰত আছে গৈ ই আকৌ মূৰ জোকাব আহে চাল্লা গৰু
চেনি খোৱা চেনি খোৱা চেনি খোৱা চেনি খোৱা ৰাস্তা পিনৰ পৰা নাই বহুত বা গ'ল পুখুৰী পিনৰ পৰা চাই আহিব পুখুৰী পিনেও নাই দেখোন ক'ত বা গ'ল এই যোধা মুখটো আহিলে দিম ৰ ক'ত গৈছিলি মই দোকানৰ পৰা আহিলোগৈ কিবা এটা খাই পেলাই তই কি কৰি আছিলি তোৰ যে চাহ বনাই যে গোটেই চাহ ঠাণ্ডা হৈ গ'ল যা আকৌ তই গৰম কৰি লৈ আকৌ যা মই এয়া চকীতে বহিছোঁ তই 200 টকা এটা উলিয়াব লাগিব আজি কিবা এটা আইডিয়া কৰিবলৈ আহিছনে চাহ বনাব কৈছিলি নে কি কৰিব কৈছিলি আনিলি দে চাহ মায়ে তোক আজি অলপ বগা বগা লিখে দে হে মই সঁচাই বগা হৈছে নেকি বাৰু কথা এটা আছিলে কৰোঁনে কচোন কি কথা 200 টকামান হ'ব নেকি তোৰ তোক 200 টকা লাগে ন দি আছোঁ যেন তেন কৰি লৈ গ'লে জলদি আনা তোৰ লগত গৈ পাৰ্টি কৰে আমাৰ দি আছোঁ ইয়াত যাওঁৱে দি আনিলে নে আমি তোক 200 টকা লাগে দে ইমান জোৰকে মাৰিলে মোৰ লগতো আহিছে যাব জহনি যোৱাটো চালে গ'ল এতিয়া মদাহীটো লগৰ লগত গৈ গৈ খাই খাই ফুৰি ফুৰি আহি থাকে সদায় সদায় ঘৰত কাজিয়া লাগি থাকেহি তাৰপৰা বোৱাৰীও গুচি গ'লগৈ কাম বনৰ ধান্দা নাই মদ খাই খাই আহি আহি থাকে মোৰ ঘৰত কাম কৰি কৰি